অসমৰ এজন যুৱকে নিবনুৱা সমস্যা সমাধান কৰিবলৈ ওলাইছে। হয়, আপোনালোকে ঠিকেই শুনিছে। অসমৰ এজন সুচিন্তিত নাগৰিক পিংকু দাস নামৰ এজন উদ্যমমান যুৱকে অসমৰ নিবনুৱা সমস্যা সমাধান কৰা পৰিকল্পনাৰে অসমৰ প্ৰতিটো জিলা বিদ্যালয় মহাবিদ্যালয় মিটিঙৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক কি ধৰণৰ শিক্ষা ল'লে বা শিক্ষাৰ লগতে কেনে ধৰণৰ পদক্ষেপ লোৱা হ'লে অসমৰ পৰা নিবনুৱা সমস্যা সমাধান কৰিব পৰা যাব তাৰ ওপৰত বিৱৰণ দিয়া উপৰিও তেওঁলোকৰ স্কিল ডেভেলপ কৰা সহায় কৰিব আহিছে। লগতে অসমৰ বহু কেইজন নিবনুৱা যুৱক যুৱতী ভাল এটা ভৱিষ্যত দিয়াত সহায় কৰি আহিছে। মৃত্যুঞ্জয় ইনষ্টিটিউটৰ জৰিয়তে যোৱাকালি দিনটোত মৃত্যুঞ্জয় MD পিংকু দাসে দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিবনুৱা সমস্যা সমাধান ওপৰত আকৌ বিৱৰণ দি বহু কেইজন ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উজ্জ্বল কৰাৰ সূত্ৰপথ দেখুৱাই দলগাঁও ছাত্ৰ ছাত্ৰীক লগত ৰাজ্যৰ মন জয় কৰিবলৈ সক্ষম হয়। বিলাসীপাৰাৰ পৰা আব্দুল ৰছিদৰ ৰিপৰ্ট KLF 365। আজি যে সাবজৰ শপিং মল এটা বা হেৰি এটা এনেকুৱা যোনটো বিজনেছ সেক্টৰ হয় সেইটো কিমান পাৰ্চেন্ট আগৰি আছে 90% আগৰি আছে। কিন্তু আমি সবে কি কৰিছো য'ত কম্পিটিশন বেছি আছে। আজি গভৰ্ণমেণ্ট জবত কি আছে কম্পিটিশনটো বহুত বেছি। কাৰণ সবে পঢ়ি আছে ইয়াতো সবে গভৰ্ণমেণ্ট জব এপ্লাই কৰিবা নে নকৰে 70% তো গভৰ্ণমেণ্ট জব এপ্লাই কৰিবা ঠিক আছে। তাৰ ভিতৰত ধৰা 70% ৰ ভিতৰত যদি মই কওঁ ধৰা 10 জনৰ হৈ গ'ল বাকি 60 জনৰ 100% চান্সেছ আছে কি নহব। Are you clear? Yes sir. বুজি পাইছা না? মানে 60 জনৰ কি চান্সেছ আছে নহব ঠিক আছে। তো এতিয়া এই 60 জনে তো অকল পঢ়িলে তাৰ বেলেগ একো নকৰিলে মানে না একো স্কিল নাই। এটা গুটে এটা ধৰা মই যদি ইয়াৰ ভিতৰত কাবাটা কওঁ যে অলৰেডি হাই সেকেন্ডাৰী পঢ়ি থকা এজন উঠাছো কোনোবা এজন উঠা তোমালোকে তেতিয়া বুজি পাবা ঠিক আছে। আমাৰ ষ্টুডেন্টৰ ভিতৰত আছে তেওঁলোকে বহুত ঠিক আছে। এতিয়া যে তুমি হাই সেকেন্ডাৰী পঢ়ি আছা ঠিক আছে। তো এতিয়া যদি মই ক'ব যাম যে কালি পৰহি ধৰা এনেকুৱা এটা কিবা প্ৰবলেম হ'ল যে তুমি কলেজ ড্ৰপ আউট কৰিব লগা হ'ল বা কলেজত পঢ়ি আছা। আজি ধৰা 5 বছৰ পঢ়ি কিনে তুমি ডিগ্ৰী কমপ্লিট কৰিলা তাৰ পিছত তুমি ধৰা কোনোবা এটা জায়গা জব বিচাৰি গৈছা তাত কি বুলি ক'বা যদি কয় যে মই তোমাক জব দিম কিহৰ তোমাৰ তাত স্কিল আছে। এতিয়াতো তুমি গভৰ্ণমেণ্ট জব এপ্লাই কৰিবা 110% কৈছো নহয়।